আকৌ ভয়েস ওভাৰ কৰিবলগীয়া হ'ল মানে ভিডিঅ'টো ঠিকেই বনালোঁ কিন্তু পিছত দেখিলোঁ যে টেবুল ফেনখনৰ এনেকুৱা চাউণ্ড দি আছিলে একো শুনাই নাপায় তাৰমানে মোৰ মাততকৈ টেবুল ফেনৰ চাউণ্ডহে বেছি শুনা গৈছে মই কৈ আছিলোঁ যে মই কচ মাছ বনাইছিলোঁ ৰেচিপি শ্বেয়াৰ কৰিব নহ'ল তথাপি আপোনালোকক অকণমান দেখুৱাই দিছোঁ মই এইয়া মাছ বনালোঁ খালোঁ আৰু এইখিনি ৰাতিৰ কাৰণে তাৰমানে দিনৰখিনি খাই বৈ খতম ৰাতিলৈ একেবাৰে বনাই থৈছিলোঁ মানে বাৰে বাৰে মোৰ ৰান্ধিবৰ কাৰণে দিগদাৰী হয় মাইনাক লৈ পেলাই সেইকাৰণে একেবাৰতে ৰান্ধি থৈ দিওঁ পৰাপক্ষত এতিয়া ৰেচিপি শ্বেয়াৰ কৰিবলৈ নহ'ল মাইনাই মোবাইলটো লৈ আছিলে কিন্তু কেইবেছমান থোৱা আছে সেইখিনি বনালে নিশ্চয় ৰেচিপি শ্বেয়াৰ কৰিম এতিয়া আপোনালোকে শুকান মাছৰ ৰেচিপি চাই লওক শুকান বামলা মাছৰ এয়া শুকান মাছ বামলা মাছ বইল হ'ব ৰাখি দিছোঁ গৰম পানীতে অকণ উতলাই ল'ম তেতিয়া চাফা হৈ যাব ধুনীয়াকৈ তাৰপিছত মই বনাম এয়া মই নহৰু সৰু সৰুকৈ কুটি লৈছোঁ পিঁয়াজ আৰু জলকীয়া এয়া কেৰাহী গৰম হোৱাত মই তাত তেল দি দিছিলোঁ আৰু তেল গৰম হোৱাত প্ৰথমতে মই নহৰু কেইফুটা দিছোঁ আৰু তাৰপিছত মই তাতে পিঁয়াজ আৰু জলকীয়াখিনি দিছোঁ তাৰপিছত এতিয়া মই সেইখিনি ৰঙচুৱা হোৱালৈকে ভালকৈ ভাজি ল'ম গোটেইখিনি বস্তু এয়া ভাজা হৈ গ'ল মোৰ পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল এতিয়া মই ইয়াত শুকান মছলাবোৰ দিম এতিয়া মই দিছোঁ তাতে অকণমান হালধি পাউডাৰ তাৰপিছত দিছোঁ এতিয়া মই ইয়াতে ধনিয়া পাউডাৰ তাৰপিছত হালধি পাউডাৰ কম হোৱা যেন লাগিল মই আৰু অকণমান হালধি পাউডাৰ দি দিলোঁ দি ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি অকণ পানী দি দিছোঁ নহ'লে মছলাখিনি তলৰ পৰা ধৰি যাব আৰু ধৰি গ'লে তৰকাৰীখন বেয়া হৈ যাব এতিয়া ইয়াতে মই জলকীয়া গুড়ি পাউডাৰ দি দিছোঁ দি পেলাই গোটেইখিনি আকৌ মই ভালকৈ লৰাই লৈছোঁ এতিয়া ইয়াতে মই সোৱাদ অনুসৰি নিমখ দি দিছোঁ দি পুনৰবাৰ মই আকৌ গোটেইখিনি মছলা ভালকৈ লৰাই লৈছোঁ মছলাখিনি অলপ দেৰিলৈকে ভাজিব লাগিব তেতিয়াহে বস্তুত মানে শুকান মাছটোৰ টেষ্টটো উঠে শুকান মাছ বুলিয়ে নহয় যিকোনো এখন ব্যঞ্জন বনালে মছলাখিনি ভাজাৰ ওপৰতে বা ভুনাৰ ওপৰতে ডিপেণ্ড কৰে যিমান দেৰিলৈকে ভুনা হয় তিমান টেষ্টি হয় এয়া এতিয়া মই শুকান মাছখিনি তাতে দি দিলোঁ তাৰপিছত মই গোটেই পিঁয়াজ আৰু মছলাৰ লগত শুকান মাছখিনি ভালকৈ ভাজি ল'ম গেছৰ ফ্লেমটো মই ল' ৰাখিছোঁ আৰু ল' ৰাখি মই বহুত দেৰিলৈকে ভাজি লৈছোঁ এয়া মই অলপমান সময় ভাজি আছোঁ শুকান মাছখিনি পিঁয়াজ আৰু মছলাৰ লগত এতিয়া ইয়াতে মই অলপমান পানী দি দিছোঁ আৰু পানী দি এইখিনি মই হ'বলৈ দিম পানীখিনি যেতিয়া শুকাই গ'ল তেতিয়া মই আৰু 2 মিনিট সময় ভালকৈ ভাজি লৈছোঁ ভাজি লোৱাৰ পিছত মোৰ শুকান মাছ ৰেডি হৈ গ'ল এইটো কাৰ হয় ঠিক আছে এইটো কাৰ হয় এইটো কাৰ হয় ডগটো কাৰ হয় কোনে আনি দিছিলে এইটো মোৰহে সৰুতে মুখে আনি দিছিলে তুমি গডৰেজটো চাফা কৰিম সদায় ভাবোঁ কিন্তু কি হয় ক'ৰবাত যাব লওঁ যে তেতিয়া লৰালৰি হয় ব্লাউজ বিচাৰি পালে মেখেলা নাপাওঁ মেখেলা পালে ব্লাউজ নাপাওঁ এনেকৈ কৰোঁতে চব টানি দিওঁ তাৰপিছত আজি অলপমান ঠিক ঠাক কৰিলোঁ হ'লেও আকৌ বেয়া হ'লেই মানে মাইনাৰ বস্তু এটা বিচাৰোঁতে অকণ খেলি মেলি হ'লেই তথাপি প্ৰায়খিনি ঠিক কৰিছোঁ আপোনালোকক দেখোঁ এইপিনে মই মোৰ পাটৰ কাপোৰবোৰ থৈছোঁ আৰু দুযোৰমান এনেও মেখেলা চাদৰ থোৱা আছে এইবোৰ পাটৰ কাপোৰ হয় তাৰপিছত এইপিনে সেইটো মাইনাৰ ফ্ৰকটো একচুৱেলি ইটো ফালে থওঁ এয়া কৈছোঁ নহয় লৰালৰি হওঁতে ইয়াতে সোমোৱা গ'ল আৰু তাৰপিছত এইফালে মোৰ শাড়ীবিলাক থৈছোঁ পাৰ্টি ৱেৰ শাড়ীবিলাক গোটেই ওপৰৰ পৰা ইয়াৰলৈকে শাড়ীবোৰ থৈছোঁ ব্লাউজ কৈছোঁ নহয় ব্লাউজ যে বিচাৰি নাপাওঁ সেইকাৰণে কি কৰিছোঁ চব ব্লাউজবোৰ একেলগে এতিয়া বিচাৰি পাবলৈ ইয়াতে ভৰাই থৈছোঁ তাৰপিছত এইয়া মোৰ চালৱাৰ কেইযোৰ হয় ওপৰৰ এয়া চালৱাৰ এইযোৰ মোৰ লেহেংগা এইযোৰ মই বানাৰসী শাড়ীৰ পৰা চিলাইছিলোঁ লেহেংগাযোৰ আৰু এইযোৰ লেহেংগা এই দুযোৰ লেহেংগা হয় এইখন একচুৱেলি শাড়ী আছিলে শাড়ীৰ পৰা মই লেহেংগা বনাই লৈছোঁ
একেবাৰে আন্ধাৰ হৈ গৈছে তলৰ থাকটো এয়া মেখেলা চাদৰবোৰ এইটো থাকে অকণমান খেলি মেলি হ'ল ঠিক কৰিছিলোঁ যদিও আৰু এইফালে মই থৈছোঁ পেটিকোটবিলাক ইয়াৰ একদম ওপৰটো মই দেখুৱাব নোৱাৰোঁ কিয় সেইটো এতিয়াও ঠিক কৰা হোৱা নাই ওপৰটো এতিয়াও ঠিক কৰা হোৱা নাই খেলি মেলি হৈ আছে সেইটো সেইকাৰণে এতিয়া নেদেখুৱাওঁ আজি এটা ডাঙৰ কাম হ'ল কৰোঁহে কেইদিনমান আৰু ঠিকে যাব তাৰপিছত আকৌ সেই আগৰে গতি হ'ব আকৌ বেয়া হৈ যায় যিমানে ঠিক কৰিলেও ঠিক আছে তেতিয়াহ'লে আজি ব্লগটোতো ছুটিয়ে হ'ব কাৰণ কি দেখুৱাবলগীয়া তেনেকুৱা একো নাছিলে আৰু মই আজি দিনত বহুত কাম ওলাইছে মানে আজি বহুত দেৰি হৈছে মোৰ কাপোৰ ধোৱা আদি কৰি সকলো কাম সেইকাৰণে মই তেনেকৈ ব্লগ নবনালোৱেই অকণ চকণ যি আছিল তথাপিও মই আপোনালোকলৈ আগবঢ়াই দিওঁ যিকণেই ৰেকৰ্ড কৰা আছে তো ঠিক আছে চাব আপোনালোকে ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মই বনোৱা ভিডিঅ' লাইক আৰু শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব কাইলৈ আকৌ নতুন এটা ব্লগ লৈ আহিম আজিলৈ ইয়াতে সমাপ্ত বাই